চুমি তুমি খিৰিকীয়েদি জুমি জুমি নাচাবা তুমি চালে ময়ো চাম বেয়া হলে নাপাবা আইও মাতা অষ্ট্ৰেলিয়া তই আকৌ এই ভাগ কেলে গালি এই ভাগৰো এভাগ লজিক আছে বুজিছ মানে কি কবি বিয়া পাতিলে কোনোবাই হানিমুনত গ'ল কোনোবা তাৰ মানে তই ক'ব বিচাৰিছ তোৰ চুমি বৰা আৰু বিশাল ফুকনৰ কথা নে কি তাকেইতো তোৰ মাথাত অলপ গোবৰ আছে যেন পাওঁ অলপ আছে কিয়া সম্পূৰ্ণ আছে মুঠতে তোৰ পাতি লোৱা ভাইটি আৰু ৰাতি পিন্ধা নাইটি একেই বুজিছ আমাৰো যদি এইকেইজনী যদি এটা এটাকৈ পাতি লোৱা ভাইটি থাকিলেহেঁতেন নহয় আমিও এখন ফৰচুনাৰ পালোহেঁতেন নহয় 10 তুমত পালোহেঁতেন এখন ফৰচুনাৰ গাড়ী এতিয়া চা সিহঁতৰ কথাবিলাক এনেকুৱা ধৰণৰ হ'লগৈ অকণে আনে অমিতা আমিনে আনে আম ওই পকা পকা ফলবোৰ পেট ভৰাই খাম বুজিলি বুজিলো মই এতিয়া কথাটো বুজি পোৱা নাই চুমি বৰাক প্ৰকৃততে কোনে বিয়া পাতিছিলে বিশাল ফুকনে নে তাৰ কিনে তৰকাৰী নে কি সেইটো বিয়া পাতিছিলে এতিয়া কথাটো এনেকুৱা ধৰণৰ হ'লগে হে এই কালৰো কাল বোলে বিপৰীত কাল চুমি বৰাই চেলেকে বিশাল ফুকনৰ গাল বুজিছ কিন্তু মোৰ মেথাত বেলেগ এটা কথাহে আবিৰ্ভাৱ হৈছে কি কথা আমাৰ যে বোৱাৰী মানুহবিলাক এই 2টা 3টা 4টা এনেকে ল'ৰা এৰি থৈ বেলেগ মতালে যে পলাই গৈছে সেইখিনিলৈকে ঠিকেই আছে বুজিছ কিন্তু এই যে ঘৰ যোৱাই চাপি থকা মতাটো মাইকীজনী যদি বেলেগলৈ গুচি যায় তেতিয়া সি কলৈ যাব তাকে ভাবিছো